অহাকালি আমাৰ এই থাইকাজৰা খেলপথাৰত আমাৰ এই সময়ৰ BTRৰ ডেপুটি চিফ তথা BPFৰ এজন শীৰ্ষ নেতা চেণ্ট্ৰেল নেতা আমাৰ ভাইচ প্ৰেছিডেণ্ট তেখেত এই এৰিয়াৰ এজন জনপ্ৰিয় নেতা সংগ্ৰামী নেতা শ্ৰীযুত খাম্পা বৰগাৰী ডাঙৰীয়া আমাৰ UPPL দলত যোগদান কৰিব। তেখেতে যোৱাকালি প্ৰেছ মিট কৰি BPFৰ পৰা ৰিজাইন দিয়াৰ পিছত যোৱাকালি তেখেতে আমাৰ মিডিয়াৰ জৰিয়তে ৰাইজক জনাইছে। তো আমি ভাল পাইছোঁ, আমি তেখেতক ৱেলকাম কৰিছোঁ। আমাৰ চেণ্ট্ৰেল লেভেলৰ লগত তেখেতৰ ডিছকাছ হোৱাৰ পিছত আজি তেখেতে যে UPPL দলত যোগদান কৰি অহা দিনত BTRৰ সমূহ জনগোষ্ঠীৰ উন্নয়নৰ কাৰণে জাতি জনগোষ্ঠী ধৰ্ম বৰ্ণ নিৰ্বিশেষে 35 লক্ষ মানুহক একেলগে লৈ কাম কৰাৰ যি এজেণ্ডা BTRৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াৰ আছে বা আমাৰ UPPL দলৰ নেতাৰ আছে, তো এইটো ভাল পাই তেখেতে আজি আমাৰ দলত যোগদান কৰিবলৈ ওলাই অহাত আমি তেখেতক ৱেলকাম কৰিবৰ বাবে অহাকালি এই আমাৰ 14 চিৰাংদুৱাৰ যি আমাৰ কনষ্টিটুৱেঞ্চি আছে চিৰাং জিলাৰ, ইয়াত আমি থাইকাজৰা এই খেলপথাৰত তেখেতক আমি আদৰণি জনাম। তেখেতে অহাকালি ফৰ্মেলি আমাৰ UPPL দলত যোগদান কৰিব। প্ৰায় 400তকৈ অধিক মানে তেখেতসকলৰ মানে দলীয় নেতা কৰ্মীসকল আজি ইয়াত যোগদান কৰিব। আমি শুনামতে ইয়াত 10টা প্ৰাইমেৰী আছে, 10টা প্ৰাইমেৰীয়ে প্ৰায় ইয়াত BPF নাথাকে। তেখেতৰ লগত সকলোৱে আমাৰ লোকেল লিডাৰ্ছ তথা এই এৰিয়াত থকা কেন্দ্ৰীয় নেতাসকল BPFৰ কেন্দ্ৰীয় নেতাসকল অহাকালি আমাৰ দলত যোগদান কৰিব, UPPL দলত যোগদান কৰিব। তো এইটোৱে আমি ভাল পাইছোঁ। আৰু ইয়াত এই 14 সমষ্টিৰ ৰাইজেও বহুত উৎফুল্লিত হৈছে। আজি UPPL BPF যিমান কৰ্মকৰ্তা একেলগে থাকি আগন্তুক দিনত এই এৰিয়াৰ লগতে BTRত মানে ভাল এটা চৰকাৰ চলোৱাৰ কাৰণে ভাল এটা পৰিৱেশ বনোৱাৰ কাৰণে আগবাঢ়ি আহিছে। তাৰ কাৰণে ৰাইজেও ভাল পাইছে, বুদ্ধিজীৱীসকলেও ভাল পাইছে, বিভিন্ন সামাজিক জাতীয় সংগঠনসকলেও আমাক মানে মেছেজ কৰি আছে। খাম্পা বৰগাৰী ডাঙৰীয়া আপোনালোকৰ দলত যদি যোগদান কৰি কাম কৰে নিশ্চয় UPPL দলে আৰু ভাল দুগুণ উৎসাহেৰে ইয়াত কাম কৰিব পাৰিব। আৰু প্ৰমোদ বড়ো ডাঙৰীয়াই আগন্তুক দিনত যি এটা BTRলৈ সপোন দেখিছে, যি ভিজন বনাইছে, এই সপোনটো বাস্তৱিত কৰি তুলিবলৈ এটা ভাল এটা মানে পৰিৱেশ আপোনালোকে পাব বুলি আমাৰ ৰাইজেও জনাইছে। গতিকে আমি ভাল পাইছোঁ, তেখেতক আমি আদৰিবলৈ কালি আমি ইয়াত ৰেডি হৈছোঁ। কণ্ডিশ্যন কি হ'ব, কি ধৰণৰ তেওঁলোকৰ কি ধৰণৰ ক্ষতি হ'ব বুলি ভাবে আপোনালোকে? নাই, ক্ষতিটো আৰু কি হ'ব তেখেতসকলে জানে আৰু আপোনালোকেও জানে। আজিৰ দিনত BPFটো প্ৰায় নাইকিয়া হৈ গ'ল। যিমান আমি এই সময়ৰ BLTৰ নেতা বুলি কোৱাৰ লগে লগে হাগ্ৰামা চন্দন খাম্পা বুলি মানুহবিলাকে কৈছিল নহয়, আৰু BPFৰ নেতা বুলি কোৱাৰ লগে লগে এই তিনিজনেও BPF মানে সৃষ্টি কৰিছিল। গতিকে আজি আমাৰ মাননীয় প্ৰাক্তন মন্ত্ৰী অসমৰ BPFৰ এজন জ্যেষ্ঠ নেতা তেখেত চন্দন বৰ্মা ডাঙৰীয়া আজি যোৱা 1 বছৰ আগতে UPPL দলত যোগদান কৰিছে। আজি 1 বছৰ পাৰ হোৱাৰ পিছত আন এজন BPFৰ কেন্দ্ৰীয় নেতা তথা BLTৰ নেতা তেখেতে BTC ক্ৰিয়েশ্যন কৰাৰ মূল ভূমিকা লোৱা এজন নেতা তেখেত আমাৰ প্ৰাক্তন BTCৰ ডেপুটি চিফ খাম্পা বৰগাৰী ডাঙৰীয়া আজি BPFত নাই, অহাকালি আমাৰ UPPL দলত যোগদান কৰিব। তো চিৰাং জিলাত মই ভাবোঁ BPFটো প্ৰায় 0 হৈ যাব। চিৰাং জিলাৰ 7টা সমষ্টিত BPFটো আৰু নেক্সটত কাউন্সিলৰ যি সমষ্টিত অহা নিৰ্বাচনত তেখেতসকলে এটা সমষ্টি পাবলৈ অক্ষম নহ'ব। আজি কোকৰাঝাৰতো আজি ৰাতিপুৱাও বহুত লিডাৰসকলে আমাক কণ্টেক্ট কৰি আছে ইয়াত জইন কৰাৰ কাৰণে, কিন্তু তেখেতসকলক কোকৰাঝাৰতে তেখেতসকলে জইন কৰিব। তো এনে আপোনালোকে দেখিছে সিদিনা আকৌ আমাৰ মুছলপুৰৰ এজন মানে BPFৰে নেতা নহয়, এই সময়ৰ বিধায়ক তেখেত নহয়, এজন শক্তিশালী নেতা শ্ৰীযুত আমাৰ হিতেশ বসুমতাৰী ডাঙৰীয়াও আজি BPFৰ পৰা ৰিজাইন দিছে। তো BPFৰ পৰা ৰিজাইন দিয়াৰ এটা যি প্ৰক্ৰিয়াটো আৰম্ভ হৈ গ'ল। মানে আমি ভাবোঁ UPPLৰ নেতা তথা আমাৰ যিজন ভিজনাৰী লিডাৰ, আমাৰ ডাইনামিক লিডাৰ, দীঘলীয়া সময় সংগ্ৰাম কৰি এটা ভাল পৰিৱেশ সৃষ্টি কৰিবলৈ BTR ৰেকৰ্ড কৰা যি নেতা আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ যি মানে ভিজনটো আছে, তেখেতৰ যি চিন্তাধাৰা আছে BTRক লৈ, এইটো সকলোৱে ভাল পায়। আজি বিভিন্ন ৰাজনীতি দলৰ নেতাসকলে মানে তেখেতসকলৰ ৰাজনীতি দলটো এৰি UPPLত যোগদান কৰিব, এইটো প্ৰায় নিশ্চিত হৈছে। আজি BPFৰ নেতাসকলে ইয়াত আহিছে আৰু আমাৰ বেলেগ বেলেগ ৰাজনীতি দলৰ নেতাসকলেও আমাৰ লাইনত আছে, বহুতে কণ্টেক্টত আছে, কিন্তু আমি অলপ মানে এডজাষ্টমেণ্টৰ কথাটো অলপ ভাবি আমি সিদ্ধান্ত ল'ব পৰা নাই। অহা দিনত এটা ভাল পৰিৱেশৰ মাজত BTRত UPPLে ৰাজনীতি কৰিবলৈ পাব। আৰু UPPLৰ ৰাজনীতি কৰাৰ অৰ্থটো জাষ্ট কোকৰাঝাৰত কাউন্সিলত চৰকাৰ বনাই কাম
কৰাৰ কাৰণে মাত্ৰ নহয়, এটা ভাল সমাজ নহয়, এটা সুস্থ সমাজ, সংস্কাৰ সমাজ আৰু জাতি জনগোষ্ঠীৰ মাজত এটা সমন্বয় গঢ়ি তুলি এটা ভাল মানে চিন্তাধাৰাৰে এটা এই বিটিআৰক আগুৱাই লৈ যোৱাৰ কাৰণে যি সপোন আছে, এইটো চিন্তাধাৰালৈ UPPL কাম কৰি আছে। গতিকে আমাৰ তৃণমূল পৰ্যায়ৰ যিবিলাক কৰ্মকৰ্তা আছে, ইয়াত ব্লক কমিটি আছে, জিলা কমিটি আছে, যিমান আমাৰ নেতা কৰ্মকৰ্তাসকল আছে, সকলোৱে বহুত উৎসাহেৰে বা উদ্দীপনাৰে অহাকালিৰ দিনটো বাট চাই আছে। অহাকালিৰ দিন খাম্পা বৰগাৰী জইন হোৱাৰ পিছত UPPL আৰু মজবুত হ'ব আৰু শক্তিশালী হ'ব বুলি সকলোৱে বিচাৰিছে। গতিকে আমি ইয়াতে একমত যে আমি এটা সুস্থ সমাজ নিৰ্মাণ কৰি ভাল এটা বিটিআৰ আৰু ভাল এটা চৰকাৰ বনাই আমি আগুৱাই যাম। এইটো চিন্তাধাৰালৈ UPPL আগন্তুক দিনত কাম কৰি থাকিব। থেংক ইউ।